নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াৰ পৰা এই পূজাটো বহু বছৰ ধৰি মানি চলি আহিছিল, যাক আমি তুৰা পূজা বুলি কওঁ। আৰু সৰুৰে পৰা দেখি আজি মই নিজেই এই পূজাত অংশগ্ৰহণ কৰিব পাই বহুত সুখী হৈছোঁ। আৰু এই পূজাত প্ৰতিটো পৰিয়ালৰ পৰা এজনকৈ থকাটো বাধ্যতামূলক, সেয়েহে মই ডাঙৰ ল'ৰা ঘৰৰ, তো মই পূজাত উপস্থিত হ'লোঁ। সেয়া আপোনালোকে দেখা পাই আছে। ইয়াত জুই লগৰ আৰম্ভ হৈ গৈছে, মানে ইয়াতে বহুতো বনাব লগা থাকেতো। আৰু ইপিনে ফক্সাৰ পাত কাঢ়ি আছে, মানে ফক্সা বুলি কওঁ আমি, ফক্সাৰ পাত ছিঙি আছে। আৰু এইফালে মুৰ্গীৰ ওজন আৰু লিষ্ট বনাই আছে, কাৰণ প্ৰতিটো পৰিয়ালৰ পৰা এটা মুৰ্গী আনিব লাগে ঘৰৰ পৰা, আৰু মুৰ্গীৰটো ওজন প্ৰায় আধা কেজি হ'ব লাগে। তো এয়া আপোনালোকে সমাগম দেখা পাই আছে। আৰু এইফালে পূৰা ৰঙালাওৰ লগত মাংস বনাবৰ কাৰণে কাটি আছে। আৰু ইপিনে তিনিটা চুকাত জুই লগোৱা হৈ গ'ল ইতিমধ্যে। আৰু আজিৰ দিনটো বতৰটো ভাল নহয় ইমানে, সেইবাবে তিল বাৰু যোগাৰ কৰি ৰখা হৈছে। আৰু ইপিনে আলু বইল কৰি আছে, দালিৰ লগত আলু বনোৱা হ'ব। আৰু আপোনালোকে যদি লক্ষ্য কৰে, এয়া দেখা পাই আছে আপোনালোকে জঙাৰ মদ লৈ অহা হ'ল ঠেলা গাড়ীত। তো আৰু আজি বতৰটো যিহেতু একেবাৰে বেয়া, সেইবাবে যিমান পাৰে সোনকালে পূজাৰ কামখিনি শেষ কৰিবলৈ চেষ্টা কৰিছে। আৰু এই পূজাত প্ৰতি বছৰে ভাত খোৱাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এই বছৰ একেবাৰে বতৰটো বেয়াৰ কাৰণে ভাত খোৱাৰ ব্যৱস্থাটো বাতিল কৰা হৈছে। তো এয়া আপোনালোকে দেখা পাই আছে পিঠালিৰ ফক্সাৰ লগত ভুকাই আছে, চামত। আৰু এনেধৰণে বাঁহৰ চুঙাত ভৰাই কিনে ফক্সাখিনি সিজোৱা হৈ আছে, এয়া আপোনালোকে দেখা পাই আছে। আৰু কিছু সময়ৰ পিছতে ধাৰাসাৰ বৰষুণ আহি গ'ল, আৰু বৰষুণৰ ফলত এয়া আপোনালোকে দেখা পাই আছে ভিডিঅ'ত। তো কেনেকুৱা অৱস্থা হৈ গ'ল আমাৰ আৰু এয়া হৈছে ৰান্ধি থকা হৈছে গাহৰি মাংস, আৰু এইপিনে হৈছে লোকেল মুৰ্গীও বনোৱা হৈছে। এয়া হৈছে লোকেল মুৰ্গী। ভাবিছিলোঁ ভিডিঅ'টো অলপ দীঘলীয়াকৈ বনাম বুলি, কিন্তু বতৰে বৰষুণৰ কাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ।